দ্য এণ্টিটি। হেল্ল' বন্ধুসকল, 1982 চনতে ৰিলিজ হোৱা এই মুভিখন এটি সত্য ৰহস্যময় ঘটনাৰ ওপৰতে আধাৰিত। এই মুভিখনত আপোনালোকে এগৰাকী মহিলাক দেখিবলৈ পাব, যিজনীক এটি অদৃশ্য শক্তিয়ে সদায় বলৎকাৰ কৰিছিলে, আৰু সেই ঘটনাটোৰ ওপৰতে এই মুভিখন বনোৱা হৈছে। এইখন এখন হৰৰ মুভি হয়, সেইবাবেহে ক'ম যে যদিহে আপোনালোকে ভূত প্ৰেতৰ চিনেমাবোৰ চাবলৈ সাহস কৰে, তেতিয়াহে আপোনালোকে এই চিনেমাখন চাব। ফিল্মখনৰ আৰম্ভণিতে কাল্লা নামৰ এগৰাকী মহিলাক দেখুওৱা হয়। তেওঁৰ 3টা সন্তান আছিল, 2জনী ছোৱালী আৰু এজন ল'ৰা। ছোৱালী 2জনীৰ নাম আছিল কিম আৰু জুলি, আৰু ল'ৰাজনৰ নাম আছিল বিলি। দেখুওৱা হয় যে এদিনাখন কাল্লা কামৰ পৰা ঘৰলৈ উভতি আহিছে। তেতিয়া তাই আহি বিলিক কাম কৰা দেখা পায়। কাল্লাই কয় যে তুমি এতিয়া শুবলৈ গুচি যোৱা। তেতিয়া বিলি নিজৰ ৰুমলৈ শুবলৈ যায়, আৰু আনফালে কাল্লাও নিজৰ ৰুমলৈ গুচি যায়। কাল্লা যেতিয়া নিজৰ ৰুমত শুই আছিলে, তেতিয়া দেখুওৱা হয় যে কাল্লাৰ মুখৰ ওপৰত এটা গাৰু আহি পৰিছে, আৰু সেই ৰুমটোতে এটা আত্মা আহি পৰে, আৰু সেই আত্মাটোৱে জোৰ জবৰদস্তি কাল্লাৰ লগত সম্ভোগ অৰ্থাৎ ইণ্টিমেট কৰে। এইবোৰৰ বাবে তাই বহুত ভয় খাই যায়, আৰু গাৰুটোৰ বাবে তাই দেখিব নোৱাৰে যে তাইৰ ওপৰত কোন আছে। তেতিয়া তাই বহুত জোৰে চিঞৰিব ধৰে, আৰু তেতিয়াই বিলি সেই ৰুমটোলৈ আহি যায়। বিলিয়ে আহি তাত কাকো দেখা নাপায়। তাই কয় যে সেই মানুহজনে মোৰ লগত কিছুমান বেয়া কাম কৰিবলৈ ধৰিছিলে। তেতিয়া বিলিক তাই কয় যে আমাৰ ঘৰখন চোৱাচোন, কোনোবা আহিছে নেকি। তেতিয়া সিহঁতে বহুত ভয়তে সম্পূৰ্ণ ঘৰখন চাবলৈ ধৰে, কিন্তু সিহঁতে ঘৰত কাকো দেখা নাপায়। তেতিয়া কাল্লাই নিজৰ 3টা সন্তানকে আকৌ শুবলৈ দিয়ে, আৰু কয় যে হয়তো মোৰ কিবা এটা ভ্ৰম হৈছিলে। তেতিয়া বিলি আৰু সেই 2জনী ছোৱালী নিজৰ ৰুমলৈ শুবলৈ গুচি যায়। কিন্তু আকৌ যেতিয়া কাল্লা নিজৰ ৰুমলৈ আহে, তেতিয়া কাল্লাৰ ৰুমৰ সকলোবোৰ বস্তু লৰিবলৈ ধৰে। তেতিয়া তাই আকৌ ভয় খায়, আৰু বিলি আৰু তাইৰ 2জনী ছোৱালীক লৈ নিজৰ বান্ধৱী চিণ্ডিৰ ঘৰলৈ যায়। চিণ্ডিৰ ঘৰলৈ গৈ তাই চিণ্ডিক সকলোখিনি কথা কয়। চিণ্ডিয়ে এইবোৰ কথা শুনি একেবাৰে বিশ্বাস কৰিবই নোৱাৰে, আৰু কয় যে তুমি চাইকাট্ৰিষ্টৰ ওচৰলৈ যোৱা, তোমাৰ নিশ্চয় কিবা ভ্ৰম হৈছে। তেতিয়া চিণ্ডি কাল্লাৰ ঘৰলৈ যায়। কাল্লাৰ ঘৰলৈ অহাৰ পিছত সিহঁতে সকলোৱে মিলি ঘৰখন ভালদৰে চায়। ঘৰত তেওঁলোকে কাকো দেখা নাপায়, আৰু তেতিয়া সিহঁতে শুই পৰে। তেতিয়া চিণ্ডি কাল্লাৰ লগতে সেই ৰুমটোতে শুই যায়, আৰু এনেকৈ ৰাতিপুৱাও হৈ পৰে। ৰাতিপুৱা দেখুওৱা হয় যে চিণ্ডিয়ে কাল্লাক বিদায় দি আছে। তেতিয়া কাল্লাই নিজৰ গাড়ীখন লৈ নিজৰ কামলৈ ওলাই যায়, কিন্তু তেতিয়াই আত্মাটোৱে কাল্লাৰ গাড়ীৰ এক্সেলাৰেটৰটো দবাই দিয়ে, যাৰ বাবে কাল্লাৰ গাড়ীৰ সন্তুলনটো নোহোৱা হৈ পৰে, আৰু সেইবাবে তাইৰ এক্সিডেণ্টটো হৈ যায়। কিন্তু তাইৰ ভাগ্য ভাল আছিল যে তাইৰ এক্সিডেণ্টত একো আঘাত নাপায়। কাল্লাই একো বুজিব নোৱাৰে যে তাইৰ লগত কি হৈ আছে। তেতিয়া তাই ভয়তে এজন চাইকাট্ৰিষ্টক লগ ধৰে। তেওঁৰ নাম আছিল মিষ্টাৰ ফিল। মিষ্টাৰ ফিলক গৈ তাই সকলোখিনি কথা ভালদৰে কয়, কিন্তু মিষ্টাৰ ফিলে এইবোৰ কথা শুনি একো বুজিব নোৱাৰে, আৰু কয় যে তোমাৰ ভ্ৰম হৈ আছে। মিষ্টাৰ ফিলে এনেকুৱা ভাবি আছিল যে কাল্লাৰ মেণ্টেল হেল্থ এতিয়া একেবাৰে ভাল নহয়, যাৰ বাবে তাইৰ এনেকুৱা বস্তুৰ ভ্ৰম হৈ আছে। তেতিয়া মিষ্টাৰ ফিলে তাইক ৰেষ্ট ল'বলৈ দিয়ে। তেতিয়া কাল্লাই নিজৰ ঘৰলৈ উভতি আহে। ৰাতি ঘৰলৈ উভতি অহাৰ পিছত যেতিয়া কাল্লাই নিজৰ বাথটাবত গা ধুই আছিলে, তেতিয়া বাথৰুমৰ দুৱাৰখন নিজে নিজে বন্ধ হৈ পৰে। এয়া দেখি কাল্লাই গম পাই যায় যে তাত সেই আত্মাটো আহি পৰিছে, আৰু তাই যেতিয়া থিয় হয়, তেতিয়াই তাই 2খন হাত ওপৰলৈ উঠাই সেই আত্মাটো ইণ্টিমেট কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু তাই তেতিয়াহে গম পায় যে ইয়াত এটা আত্মা নাই, বৰঞ্চ তাই এনেকুৱা অনুভৱ হৈ আছিল যে ইয়াত প্ৰায় 3টা আত্মাহে আছিল। তাই বহুত দুখ পায় আৰু কান্দিবলৈ ধৰে, আৰু তাই তেতিয়া বহুত ভয় লাগি আছিল। কাল্লা তেতিয়া তৎক্ষণাতে বাথৰুমৰ পৰা ওলাই আৰু ডক্টৰ ফিলৰ ওচৰত যায়। ডক্টৰ ফিলৰ ওচৰত তাই নিজৰ শৰীৰটো দেখুৱায় যে শৰীৰত এইবোৰ আঘাতৰ চিন সেই আত্মাবোৰে কৰিছে। কিন্তু তেতিয়া ডক্টৰ ফিলে কয় যে তোমাৰ এইবোৰ গোটেইবোৰ ভ্ৰম হয়, আৰু তুমি নিজেই নজনাকৈ এই আঘাতবোৰ তুমি নিজেই কৰিছা। তাই ডক্টৰ ফিলক বহুত বুজাবলৈ চেষ্টা কৰে। তেতিয়া ডক্টৰ ফিলে কাল্লাক লৈ কাল্লাৰ ঘৰলৈ যায়। তাত গৈ ডক্টৰ ফিলে কাল্লাক বুজাবলৈ ধৰে। তেতিয়া কাল্লাই তাইৰ অতীতৰ কথাবোৰ ডক্টৰ ফিলক ক'বলৈ আৰম্ভ কৰে। তাই কয় যে মাত্ৰ 16 বছৰীয়া থকাতে তাইৰ দেউতাকে তাইৰ লগত ছেক্সুৱেল হেৰেছমেণ্ট কৰিছিলে, যাৰ বাবে তাই 16 বছৰীয়াতে প্ৰেগনেণ্ট হৈ পৰিছিল, আৰু তাৰ পিছতে তাই এজন ল'ৰাৰ লগত বিয়াও পাতিলে, যাৰ পৰা তাইৰ 2জনী ছোৱালী হ'ল। কিন্তু সেই লোকজনেও কম সময়ৰ ভিতৰতে তাইক এৰি থৈ গুচি গ'ল, আৰু তেতিয়া ডক্টৰ ফিলে বুজি পায় যে তাইৰ জীৱনত বহুত দুখ আছে, আৰু সেইবাবে হয়তো তাইৰ এইবোৰ ভ্ৰম হৈও আছে। তেতিয়া ডক্টৰ ফিলে অলপমান তাইক বুজাই তাৰ পৰা গুচি যায়। তেতিয়া দেখুওৱা হয় যে কাল্লাই নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগত টাইম স্পেণ্ড কৰি আছে, কিন্তু তেনেতে সেই ল'ৰা ছোৱালীকেইটাৰ ওচৰতে সেই আত্মাকেইটা আকৌ আহি পৰে, আৰু তেতিয়া সেই আত্মাকেইটাই ইণ্টিমেট হ'বলৈ ধৰে। বিলিয়ে নিজৰ মাকক বচাবলৈ ওচৰলৈ যায়, কিন্তু তেতিয়া এটা আত্মাই তাক ঠেলি তললৈ পেলাই দিয়ে। তেতিয়া বিলিৰ হাতখনো ভাঙি যায়, আৰু অলপ সময় পিছতে সেই আত্মাকেইটা তাৰ পৰা গুচি যায়। তেতিয়া কাল্লাৰ ল'ৰা ছোৱালীকেইটাই গম পাই যায় যে তাইৰ মাকৰ এই কথাবোৰ সঁচা আছিল। তাৰ পিছৰ দিনাই তাইৰ ল'ৰা ছোৱালীকেইটাই আৰু কাল্লাই চিণ্ডিক সকলোখিনি কথা কয়।
তেতিয়া সিদিনাখন চিন্ডিয়ে কয় যে আজি তুমি মোৰ ঘৰতে থাকি যোৱা। সিদিনাখন কাল্লা চিন্ডিৰ ঘৰতে থাকে, কিন্তু সিদিনাখন ৰাতি চিন্ডিৰ ঘৰৰ খিৰিকীৰ গ্লাছবোৰ ভাঙিবলৈ ধৰে। তেতিয়া চিন্ডিয়ে এইবোৰ দেখা পায় যে কিদৰে খিৰিকীৰ গ্লাছবোৰ নিজে নিজে ভাঙি আছে, আৰু তেতিয়া তাইও বুজি পায় যে সঁচাকৈ আত্মাবোৰে এইবোৰ কৰি আছে। তেতিয়া দেখুওৱা হয় যে চিন্ডিৰ ওচৰতে সেই আত্মাবোৰে কাল্লাৰ লগত ইণ্টিমেট হৈ আছে। এইবোৰ দেখিও চিন্ডিও এতিয়া বিশ্বাস কৰিবলৈ ধৰে যে কাল্লাই সঁচা কথাই কৈ আছিল। তেতিয়া কাল্লা আৰু চিন্ডি পিছদিনাখন এটি লাইব্ৰেৰীলৈ যায়, য'ত সিহঁতে পেৰানৰ্মেল ইনভেষ্টিগেটৰক লগ ধৰিবলৈ যায়। তাত দুজন লোকক তেওঁলোকে লগো পায়, যিসকল লোকে আত্মা আৰু ভূত প্ৰেতসমূহক ধৰিছিল। সিহঁতক লগ পোৱাৰ পিছত চিন্ডি আৰু কাল্লাই গোটেইবোৰ কথা কয়। সেই দুজন লোকে কাল্লাৰ ঘৰলৈ গৈ কেইটামান আত্মা ডিটেক্ট কৰাৰ যন্ত্ৰ লগাই দিয়ে। ৰাতি যেতিয়া সেই আত্মাটো কাল্লাৰ ওচৰলৈ আহে তেতিয়া কাল্লাক চুব নোৱাৰে, আৰু সেই যন্ত্ৰটোৰ বাবে তেতিয়া তাত এটি ব্লু লাইট জ্বলে। আৰু সেই সময়তে সেই দুজন লোকে আত্মাটোৰ কেইটামান ফটো লৈ লয়, আৰু সেই ফটোটো দেখিবলৈ পোৱা যায় যে এতিয়া আত্মাৰ শৰীৰৰ অংশটো আছে। সেই শৰীৰৰ অংশৰ ফটোখন সিহঁতে নি নিজৰ প্ৰফেচাৰক দেখুৱায়। তেতিয়া প্ৰফেচাৰে গম পায় যে সেই ৰুমটোত সঁচাকৈ আত্মা আহে। তেতিয়া সিহঁতৰ প্ৰফেচাৰে এটা টিম লৈ কাল্লাৰ ঘৰলৈ যায়। কাল্লাৰ ঘৰলৈ গৈ সিহঁতে আত্মাক দেখাৰ বাবে বহুতো মেচিনছ সেই ৰুমটোত লগাই দিয়ে। আৰু যেতিয়া ৰাতি সেই আত্মাটো কাল্লাৰ ওচৰলৈ আহে তেতিয়া সেই মেচিনকেইটাৰ বাবে সেই ৰুমটোতে থকা সকলো লোকে সেই আত্মাকেইটাক দেখা পায়। সিহঁতে আত্মাকেইটাক দেখি আচৰিত হয়, কিয়নো আজিলৈকে সিহঁতে এনেকৈ আত্মাক কেতিয়াও দেখা পোৱা নাছিলে। আত্মাটো দেখাৰ পিছতে সিহঁতে গোটেইবোৰ মেচিন লৈ আকৌ নিজৰ ঘৰলৈ গুচি যায়। তাৰ পিছৰ দিনাই কাৰ্লাৰ বয়ফ্ৰেণ্ড জেৰী সিহঁতৰ ঘৰলৈ আহে। জেৰীয়ে যেতিয়া ৰাতি কাৰ্লাৰ ঘৰতে থাকে তেতিয়া কাৰ্লাৰ ৰুমতে সেই আত্মাকেইটা আহি পৰে। আত্মাকেইটাই কাৰ্লাক জেৰীৰ ওচৰতে ৰেপ কৰে। এইবোৰ দেখি জেৰী আচৰিত হয়, আৰু যেতিয়া কাৰ্লাৰ অৱস্থা একেবাৰে বেয়া হৈ যায় তেতিয়া জেৰীয়ে কাৰ্লাক হস্পিটেললৈ লৈ যায়। তাত জেৰীয়ে গৈ ডক্টৰ ফিলক লগ ধৰে। ডক্টৰ ফিলে কাৰ্লাৰ গোটেইবোৰ কথা কয়। এইবোৰ শুনা পাই জেৰীয়ে কাৰ্লাক এৰি থৈ তাৰ পৰাই গুচি যায়। তেতিয়া তাত সেই পেৰানৰ্মেল ইনভেষ্টিগেটৰৰ প্ৰফেচাৰজন আহি পৰে। প্ৰফেচাৰে কাৰ্লাৰ এই বেয়া অৱস্থা দেখি এতিয়া আত্মাকেইটা ধৰাৰ প্লেন বনায়। তেতিয়া প্ৰফেচাৰজনে ডক্টৰ ফিলকো কয় যে আপুনি যদি বিশ্বাস নকৰে তেতিয়া আমাৰ লগত বলক। তেতিয়া ডক্টৰ ফিলেও সিহঁতৰ লগত যায়। সিহঁতে গোটেই ৰুমটোতে হিলিয়াম গেছৰ কিছুমান টেংকি লগাই দিয়ে, কিয়নো হিলিয়াম গেছৰ ফলত আত্মাবোৰ বৰফলৈ ৰূপান্তৰিত হৈ পৰিব। কিন্তু সিহঁতৰ এই প্লেনটোৰ কথা আত্মাবোৰে আগতেই গম পাই গৈছিল, যাৰ বাবে সেই আত্মাকেইটাই আগতেই সেই গেছৰ টেংকিবোৰ ভাঙি দিয়ে। কিন্তু তথাপিও সেই আত্মাকেইটা বৰফলৈ ৰূপান্তৰিত হৈ যায়। এইবোৰ ডক্টৰ ফিলেও দেখা পায়, আৰু ডক্টৰ ফিলেও এইবাৰ বিশ্বাস কৰে যে সঁচাকৈ এই আত্মাবোৰে কাল্লাক অশান্তি দি আছিলে। প্ৰফেচাৰৰ গোটেই টিমটো, ইয়াৰ উপৰি কাল্লাই, লগতে কাল্লাৰ ল'ৰা ছোৱালী আৰু ডক্টৰ ফিলেও সেই আত্মাকেইটাক হিলিয়াম গেছৰ ভিতৰতে বৰফৰ দৰে দেখা পায়। সিহঁতে এইবোৰ দেখি আচৰিত হয়। তেতিয়া সিহঁতে ভাবে যে সিহঁতে সেই আত্মাকেইটাক ধৰি পেলাইছে, কিন্তু অলপ সময় পিছতে সেই বৰফৰ টুকুৰাবোৰ নিজে নিজে ভাঙি যায়, আৰু সেই আত্মাকেইটা তাৰ পৰা পলাই গুচি যায়। আৰু তেতিয়া বহু কেইদিন পিছত দেখুওৱা হয় যে কাল্লাই এখন নতুন ঘৰ লৈছে, আৰু সিদিনাখনৰ পৰা আজিলৈকে তাইক সেই আত্মাকেইটাই অশান্তি দিয়া নাই। আচলতে সেই আত্মাকেইটাই এতিয়া আৰু কাল্লাক কেতিয়াও অশান্তি নিদিয়ে। আৰু এনেকৈ এই ফিল্মখনৰ অন্ত পৰে। কোৱা হয় যে এই ফিল্মখন সত্য ঘটনাৰ ওপৰতে আধাৰিত। বাৰু আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব। আজি ইমানখিনিয়ে। এনেকৈ ফিল্ম চাই থাকিবলৈ নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। টাটা, বাই বাই।